इस योजना के तहत अभी तक लगभग 19 लाख करोड़ रुपए ऋण के तौर पर दिए गए हैं। 19 लाख करोड़ रुपए। 7 करोड़ से अधिक साथी पहली बार स्वरोजगार से जुड़े हैं। হয় প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকই শুনিছে। আজি মই আপোনালোকক ভাৰত চৰকাৰৰ এনেকুৱা 5টা আঁচনিৰ বিষয়ে ক'ম, যাৰ জৰিয়তে আপুনি 10,000 টকাৰ পৰা 10 লাখ টকালৈ চৰকাৰী সাবসিডি থকা লোন লৈ নিজাকৈ ব্যৱসায় কৰি প্ৰতিষ্ঠিত হ'ব পাৰিব। আৰু আটাইতকৈ আনন্দৰ কথাটো হ'ল এই চৰকাৰী পৰ্টেল কেইটাৰ জৰিয়তে লোন লোৱাটো অতি সহজ, কাৰণ ইয়াত আধাৰ কাৰ্ডৰ জৰিয়তে লোন দিয়া হয়। তাৰ উপৰিও ইয়াত সিভিল স্কোৰ, গ্যাৰেণ্টৰ, বেংক ষ্টেটমেণ্ট বা কোলেটাৰেল ইত্যাদি কোনো ধৰণৰ জমা দিয়াৰ প্ৰয়োজনেই নাই। আপুনি এজন ছাত্ৰই হওক বা ব্যৱসায়ী, নতুবা এগৰাকী খেতিয়ক বা এজন সাধাৰণ ভাৰতীয় নাগৰিক, আপুনি লাভ কৰিব 10 লাখ টকা পৰ্যন্ত বিজনেছ লোন। এই চৰকাৰী আঁচনিবোৰৰ ভিতৰত এনেকুৱা লোন স্কিম আছে য'ত আপুনি 35% পৰ্যন্ত সাবসিডি অৰ্থাৎ ৰেহাই লাভ কৰিবলৈ সক্ষম হ'ব। তেন্তে প্ৰিয় বন্ধুসকল, আহকচোন জানো এই 5টা বিশেষ আঁচনিৰ বিষয়ে, লগতে জানো আহকচোন কি ধৰণে এপ্লাই কৰিব লাগিব। আৰু আপুনি ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব, কাৰণ শেষত আপোনাক মই 100% লোন এপ্ৰুভ কৰাৰ 2টা ট্ৰিক্স প্ৰদান কৰিম। তেনেহ'লে আপোনাক যদি এটা সঁচাকৈয়ে লোনৰ প্ৰয়োজন, ভিডিঅ'টো শেষলৈ চাব। প্ৰথম চৰকাৰী সাবসিডি থকা লোন স্কিমটো হ'ল PMsvaNidhi স্কিম। এই আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব 10,000, 20,000 আৰু 50,000 টকা পৰ্যন্ত লোন। অৰ্থাৎ আপুনি 3টা টাৰ্মছত লোন লাভ কৰিব। প্ৰথম টাৰ্মৰ লোন ৰিপেমেণ্ট কৰাৰ পিছত ছেকেণ্ড টাৰ্মৰ লোন পাব, আৰু ছেকেণ্ড টাৰ্মৰ লোন ৰিপেমেণ্ট হোৱাৰ পিছত ডাইৰেক্ট থাৰ্ড টাৰ্মৰ লোন 50,000 টকা লাভ কৰিব। প্ৰিয় বন্ধুসকল, এই লোন আঁচনিখন হ'ল ষ্ট্ৰীট ভেণ্ডৰসকলৰ বাবে। যদি আপোনাৰ ৰাস্তাৰ কাষত যিকোনো দোকান আছে, নতুবা খোলাৰ কথা ভাবি আছে, তেন্তে আপুনি এই লোন আঁচনিৰ জৰিয়তে ডাইৰেক্ট লোন লাভ কৰিব। এতিয়া আপুনি অকণমান যদি তলত আহি চাই দেখিবলৈ পাব, এতিয়ালৈ এই আঁচনিৰ জৰিয়তে ফাৰ্ষ্ট টাৰ্মৰ লোন 72 লাখহে পাইছে, ছেকেণ্ড টাৰ্মৰ লোন 21 লাখ লোকে পাবলৈ সক্ষম হৈছে, আৰু থাৰ্ড টাৰ্মৰ 50,000 টকা 2,54,000 লোকে ডাইৰেক্ট এপ্ৰুভ কৰাই লৈছে এতিয়ালৈকে। ইয়াৰ পৰা আপুনি বুজিবই পাৰিছে যে এই চৰকাৰী লোন স্কিমখন স্মুথলি ৱৰ্কিং কৰি আছে। সেয়েহে আপুনিও এই আঁচনিৰ দ্বাৰা এপ্লাই কৰি সহজতে লোন ল'ব পাৰিব। প্ৰিয় বন্ধুসকল, এই আঁচনিৰ লোন কেনেকৈ ল'ব পাৰিব তাৰ বিষয়ে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বা ওপৰত আই বটনত ক্লিক কৰি আপুনি জানিব পাৰিব। আজিৰ দ্বিতীয় চৰকাৰী ফ্ৰী লোন আঁচনিখনৰ নাম হৈছে PM মুদ্ৰা লোন স্কিম, যাৰ জৰিয়তে আপুনি অতি কমেও 50,000 টকা আৰু মেক্সিমাম 10 লাখ টকা লাভ কৰিব। ইয়াৰ ৱেবছাইটত আপুনি দেখিবলৈ পাৰিছে এতিয়ালৈ লাখ লাখ লোকক ইয়াৰ টকা ভাগ কৰি দিয়া হৈছে। আপুনি এই আঁচনিৰ লোন কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে লাভ কৰিব পাৰিব, কিন্তু মনত ৰাখিব এই আঁচনিৰ লোন লৈ আপুনি বিজনেছ কৰিব লাগিব। আপুনি অলপ তলত যদি আহে দেখিবলৈ পাৰিব এতিয়ালৈ কোনটো বছৰত কিমান টকা লোন চেংচন হৈ গৈছে। ইয়াত চাওক 2021-22ত প্ৰায় 3,21,759 কোটি লোকক চেংচন কৰাই দিয়া হৈছে। প্ৰিয় বন্ধুসকল, এই আঁচনিৰ জৰিয়তে 3 প্ৰকাৰে লোন প্ৰদান কৰা হয়। প্ৰথমটো হৈছে শিশু, যাৰ দ্বাৰা আপুনি 50,000 টকা লাভ কৰিব। দ্বিতীয়টো হ'ল কিশোৰ, য'ত আপুনি 50,000 টকাৰ পৰা 5 লাখ টকা লোন ল'বলৈ সক্ষম হ'ব। আৰু তৃতীয়টো হৈছে তৰুণ, যাৰ জৰিয়তে আপুনি 5 লাখ টকাৰ পৰা 10 লাখ টকালৈ ডাইৰেক্ট আধাৰ কাৰ্ডৰ জৰিয়তে লোন ল'বলৈ সক্ষম হ'ব। আৰু এটা কথা মনত ৰাখিব, এই আঁচনিত কিছুমান সৰু সৰু কণ্ডিশ্যন আছে। আপুনি যদি এই কণ্ডিশ্যনসমূহ মিট কৰিব পাৰে, তেন্তে আপুনি সাবসিডি অৰ্থাৎ ৰেহাইও লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি এই আঁচনিটোৰ সম্পূৰ্ণ ডিটেইল আৰু ইনফৰমেশ্যন মোৰ ডেছক্ৰিপশ্যন বক্সত নতুবা ওপৰৰ আই বটনটোত পাই যাব। প্ৰিয় বন্ধুসকল, এতিয়া জানো আহকচোন 3 নম্বৰ গভৰ্ণমেণ্টৰ স্কিম, যাৰ জৰিয়তে 3,50,000 টকালৈ চৰকাৰী সাবসিডি থকা লোন ল'ব পাৰিব, যাৰ নাম হ'ল প্ৰাইম মিনিষ্টাৰ ফৰ্মেলাইজেশ্যন অফ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজেছ স্কিম, য'ত আপুনি ফুড প্ৰচেছিং বিজনেছ কৰিবলৈ 10 লাখৰ পৰা কোটি টকাৰ লোন ল'ব পাৰিব কেৱল আধাৰ কাৰ্ডখন শ্ব' কৰিয়ে। মনত ৰাখিব, আপোনাৰ যদি যিকোনো ফুড প্ৰচেছিঙৰ বিজনেছ আছে নতুবা নতুনকৈ খুলিব বিচাৰে, তেন্তে আপুনি এই আঁচনিৰ বাবে ডাইৰেক্ট ইলিজিবল হৈ যাব। এই আঁচনিৰ লোনৰ বাবে কোনো ধৰণৰ মৰ্টগেজ, ছিকিউৰিটি বা সম্পত্তিৰ বন্ধকীও থ'ব নালাগে। এয়া চাওক, এতিয়ালৈ এই আঁচনিৰ জৰিয়তে প্ৰায় 20,01,000 লোকে আবেদন কৰিছিল, আৰু প্ৰায় 6,39,000 লোকৰ লোন চেংচন হৈ গৈছে। লগতে 66,000 লোকৰ বেংকৰ একাউণ্টত নতুনকৈ টকা সোমায়ো গৈছে। প্ৰিয় বন্ধুসকল, আৰু এটা বস্তু চাওক,
এই আঁচনিৰ জৰিয়তে ম্যাক্সিমাম 10 লাখ টকাৰ লোন পাব লগতে 35% সাবসিডি লাভ কৰিব পাৰিব এয়া চাওক স্পষ্টকৈ লিখা আছে অৰ্থাৎ আপুনি 10 লাখ টকা এই আঁচনিৰ জৰিয়তে লোন ললে 3,50,000 টকা ৰেহাই লাভ কৰিব মানে আপুনি মাত্ৰ 6,50,000 টকাহে ঘূৰাই দিব লাগিব চৰকাৰক মনত ৰাখিব এই আঁচনিৰ লোন সেই সকল লোকেহে ল'ব পাৰিব যিসকলে ফুড প্ৰসেসিংৰ বিজনেছ কৰিব বিচাৰে বা এক্সিস্টিং বিজনেছটো আপগ্ৰেড কৰিব বিচাৰে আপুনি যদি এই আঁচনিৰ লোন ল'ব বিচাৰে তেন্তে লিংকটো ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব নতুবা ওপৰৰ আই বটনত ক্লিক কৰি চাব পাৰে এতিয়া নেক্সট আঁচনি চৰকাৰী 50 লাখ টকা লোন ল'লে 17 লাখ টকালৈ ৰেহাই লাভ কৰিব পৰা গভৰ্ণমেণ্ট স্কিমটো হ'ল প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম অৰ্থাৎ PMEGP লোন স্কিম যিটো আঁচনিত এতিয়া সেকেন্ড ভাৰ্চনো আপডেট কৰি দিয়া হৈছে আপুনি ৱেবছাইটটোত অহাৰ পিছত ইয়াত এই এপ্লাই নাও অপচনটোত ক্লিক কৰি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব প্ৰিয় বন্ধুসকল আপুনি যদি ব্যৱসায় কৰিব বিচাৰে নতুবা আপোনাৰ লগতে অন্য লোককো সংস্থাপন কৰিব বিচাৰে তেন্তে আপুনি দেৰি নকৰিব এতিয়াই এই আঁচনি এপ্লাই কৰক কাৰণ এই আঁচনি আপুনি আধাৰ কাৰ্ড আৰু কিছুমান সৰু সুৰা ডকুমেন্ট শো কৰিয়ে সহজতে এই লোন ল'ব পাৰিব কিন্তু এটা কথা মনত ৰাখিব এই আঁচনিৰ পৰা লোন লৈ আপুনি কোনো ধৰণৰ মাদক দ্ৰব্যৰ লগত জড়িত সামগ্ৰীৰ ব্যৱসায় কৰিব নোৱাৰিব প্ৰিয় বন্ধুসকল এই আঁচনিৰ আটাইতকৈ ভাল কথাটো হৈছে যে এই আঁচনিৰ লোন গাঁৱত বাস কৰা লোকসকলক আৰু মহিলাসকলক 35% সাবসিডি প্ৰদান কৰিব অৰ্থাৎ আপুনি যদি 50 লাখ টকা লোন লয় তেনেহলে 17 লাখ টকা ৰেহাই লাভ কৰিব অৰ্থাৎ ফ্ৰী এই আঁচনিৰো ফুল ডিটেইল আপুনি ডেসক্ৰিপচন বক্সত পাই যাব নতুবা আই বটনত ক্লিক কৰিও চাব পাৰে এতিয়া লাষ্ট অৰ্থাৎ 5 নম্বৰ আঁচনি যাৰ জৰিয়তে আপুনি লোন লাভ কৰিব এই গভৰ্ণমেণ্ট ৱেব পৰ্টেলটো হ'ল SAMARTH পৰ্টেল এই পৰ্টেলৰ জৰিয়তে আপুনি 12টা স্কিমৰ জৰিয়তে লোন লাভ কৰিব আৰু 5টা ইয়াত লোনৰ কেটেগৰী আছে লগতে 200 প্লাস লেণ্ডাৰৰ প্লেটফৰ্ম আছে যি আপোনাক লোন প্ৰদান কৰিব আপুনি যদি এই পৰ্টেলটোৰ অলপ তলৰ ফালে আহে দেখিবলৈ পাব আপোনাক যদি এডুকেশ্যন লোনৰ প্ৰয়োজন তেন্তে ইয়াৰ পৰা লোন ল'ব পাৰিব আৰু এপ্লাইও কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে তেনেহলে চেক এলিজিবিলিটিত ক্লিক কৰি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব দ্বিতীয়টো কৃষি লোন আপোনাক যদি এগ্ৰি অৰ্থাৎ কৃষি লোনৰ প্ৰয়োজন তেন্তে ইয়াৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব তাৰোপৰি এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে ট্ৰেক্টৰ পাৱাৰ টিলাৰ ফাৰ্টিলাইজাৰ আদি ক্ৰয় কৰিবলৈ এগ্ৰি ইনফ্ৰাষ্ট্ৰাকচাৰ লোন ইয়াৰ পৰা আপুনি ল'ব পাৰিব আপুনি যদি বিজনেছ কৰিব বিচাৰে বা বিজনেছ আপগ্ৰেড কৰিব বিচাৰে তেন্তে ইয়াৰ পৰা ম্যাক্সিমাম 5 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত বিজনেছ এক্টিভিটি লোন সেকশন কৰাব পাৰিব আৰু হেকত যদি লিভলিহুডৰ বাবে ফ্ৰিজ টিভি গাড়ী ঘৰ আদি বনোৱাৰ বাবে লোনৰ প্ৰয়োজন তেন্তে লিভলিহুড লোন সেকশনত গৈ এপ্লাই কৰিলেই হ'ল এই আঁচনিৰো অফিচিয়েল পৰ্টেল আৰু ডিটেইল ভিডিঅ' মোৰ ডেসক্ৰিপচন বক্সত পাই যাব নতুবা ওপৰ থকা আই বটনত ক্লিক কৰি আপুনি ভিডিঅ' চাব পাৰিব প্ৰিয় বন্ধুসকল মই এতিয়া আপোনালোকক দুটা ট্ৰিক্স প্ৰদান কৰিম যাৰ জৰিয়তে আপোনালোকৰ লোন 99% এপ্ৰুভ কৰাব পাৰিব এক নম্বৰ আপুনি বেংকত লোন আবেদন কৰাৰ আগতে এলিজিবিলিটি SAMARTH পৰ্টেলত গৈ চেক কৰি ল'ব তাৰ পিছত যেতিয়া আপুনি গম পাব কোনটো আঁচনিৰ জৰিয়তে লোন পোৱাৰ সম্ভাৱনা আপোনাৰ যোগ্যতা অনুযায়ী বেছি সেই স্কিমতহে আপুনি এপ্লাই কৰিব এতিয়া 2 নম্বৰ ট্ৰিক্স প্ৰিয় বন্ধুসকল এই আটাইবোৰ চৰকাৰী লোন আঁচনি জিলা উদ্যোগ কেন্দ্ৰৰ সৈতে জড়িত হেহে আপুনি এই আঁচনিবোৰৰ যিটো আঁচনিৰ লোনৰ বাবে এলিজিবল সেই আঁচনিটো টিক কৰি আপোনালোকৰ জিলা উদ্যোগ কেন্দ্ৰত গৈ তাৰ লোন ডিপাৰ্টমেণ্টৰ বিষয়াক আপুনি লোন ল'ব বিচৰা আঁচনিখনৰ বিষয়ে ক'ব আৰু কিমান টকাৰ লোন ল'ব বিচাৰিছে তেখেতসকলক জনাব তেতিয়া আপোনাক এখন ফৰ্ম দিব আৰু আপোনাৰ কিছুমান ডকুমেন্ট বিচাৰিব আপুনি তেওঁলোকে বিচৰা ডকুমেন্টসমূহ জমা দিব আৰু তাৰ পিছত তেওঁলোকে আপোনাৰ ডকুমেন্ট আৰু ফৰ্মখন ৰিভিউ কৰি আপোনাক এখন সাৰ্টিফিকেট প্ৰদান কৰিব সেইখন আনি আপুনি বেংকত জমা দিব লাগিব তেতিয়াহে বেংকে আপোনাৰ ফাৰ্দাৰ লোন এপ্লাই আৰু বাকি প্ৰসেসিংবোৰ কৰি আপোনাৰ লোনটো স্যাংচন কৰি দিব প্ৰিয় বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই 5টা ভাৰত চৰকাৰৰ সাবসিডি থকা লোন আঁচনিৰ বিষয়ে আলোচনা কৰিলো আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটো নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি অল কৰি ল'ব